তো হাই হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ব্লগচিম অসম। বন্ধুসকল, আপোনালোকে বাৰু জানেনে কোনবিধ পানী আমাৰ কাৰণে ভাল? কোনটো পানী খাব লাগে, আমি কোনটো খাব নালাগে মানে কি অলপ চলপ দেহৰ কাৰণে ক্ষতিকাৰক হয়। তো আমি নৰ্মেলি যিবিলাক পানী খাই থাকোঁ সেইটো হ'ল আমাৰ এইটো নৰ্মেল ৱাটাৰ, যিটো আমাৰ বৰিং কৰা পানী, সকলো ঠাইত বেলেগ বেলেগ পানী বাৰু, এইটো এটা নৰ্মেল ৱাটাৰ। তাৰপিছত আমি যিটো 10 টকাত কিনি খাওঁ বা 20 টকাত কিনি খাওঁ এইটো আমাৰ মিনাৰেল ৱাটাৰ। তাৰপিছত আমাৰ এইটো সকলোৰে চাহিদা আমাৰ স্প্ৰাইট। তো এইটো আমি সকলোৱে খাই ভাল পাওঁ, স্পেচিয়েলি গৰমৰ দিনত ক'ৰবাত গ'লে ডাইৰেক্ট দোকানত গৈ আমি স্প্ৰাইট বা কোকো কোলা এইবিলাকে বিচাৰোঁ। তাৰপিছত এইটো হ'ল আপোনালোকৰ এলকালিন ৱাটাৰ, এইটো আপোনালোকৰ প্ৰাইচ পৰিব 60 টকা। মই সকলো মই টেষ্ট কৰি দেখাই আছোঁ কোনবিধ পানী আপোনালোকৰ বাবে ভাল, তো কোনবিধ আপোনালোকে খাব লাগে। তো আপোনালোকে সকলোৱে জানে আমাৰ দেহৰ কাৰণে এচিডিক পানীবিলাক আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক হয়। তো আপোনালোকে যিমান পাৰে এলকালিন ৱাটাৰ খাব লাগে। তো আৰু এলকালিন ৱাটাৰ বুলি ক'লে এইটো আমাৰ এলকালিন ৱাটাৰ, আৰু এচিডিক ৱাটাৰ বুলি ক'লে এইটো আমাৰ এচিডিক ৱাটাৰ। তো এইটো কিমান ডেঞ্জাৰাছ হয় আপোনালোকক মই দেখাই আছোঁ। আহক এতিয়া আপোনালোকক দেখাই আছোঁ মই টেষ্ট কৰি। তো বন্ধুসকল, এতিয়া আপোনালোকক দেখাই আছোঁ, এইকেইটা চাওক, এইটো আমাৰ এলকালিন ৱাটাৰ, এইটো আমাৰ এচিডিক ৱাটাৰ মানে স্প্ৰাইট, এইটো আমাৰ মিনাৰেল ৱাটাৰ, আৰু এইটো আমাৰ নৰ্মেল ৱাটাৰ, যিটো বৰিং কৰা ঘৰত মই যিটো নৰ্মেলি ইউজ কৰোঁ সেইটো আমাৰ বৰিং ৱাটাৰ। আপোনালোকৰ এইটো হ'ল এটা পিএইচ টেষ্টাৰ, এইটোৰ প্ৰাইচ বেছি নহয়, 120 পৰা 130 মানৰ ভিতৰত পৰিছে। তো আপোনালোকে এইটো অৰ্ডাৰ কৰিব পাৰে, মই ডিছক্ৰিপশ্যনত লিংক দি থৈ দিম। তো আপোনালোকে ঘৰত যদি আপোনালোকে পানীবিলাক টেষ্ট কৰিব খোজে এইটো এটা অৰ্ডাৰ দিলে হ'ল, দি আপোনালোকে টেষ্ট কৰিব। তো আপোনালোকক মই প্ৰচেছটো দেখাই দিছোঁ। আৰু কোম্পানীৰ মেনুৱেল মতে আপোনালোকে এইটো 7 পৰা 8 ড্ৰপ মান ইয়াত দিব লাগিব পানীত। চাব এতিয়া মই দি আছোঁ, আপোনালোকক কালাৰটো কেনেকৈ চেঞ্জ হৈ থাকিব আপোনালোকে চাই থাকক। তো দেখা পাই আছে আপোনালোকে কালাৰটো কেনেকৈ চেঞ্জ হৈ যাই আছে। তো বন্ধুসকল, এতিয়া আমি ড্ৰপকেইটা দি দিলোঁ। এতিয়া চাওক আপোনালোকে এইটো কালাৰ চাওক, এইটো আমাৰ নৰ্মেল ৱাটাৰ কালাৰ, এইটো আমাৰ মিনাৰেল ৱাটাৰৰ কালাৰ, আৰু এইটো আমাৰ স্প্ৰাইটৰ কালাৰ। চাওক কি কালাৰ আছিল, কি কালাৰ হৈ গ'ল। তাৰপিছত এইটো চাওক আমাৰ এলকালিন ৱাটাৰ, মানে আপোনালোকক এতিয়া মই দেখা দিছোঁ ইয়াত গোটেইখিনি কালাৰ কডিংটো লিখা আছে, কোনটো আপোনালোকৰ বাবে কোনটো pH লেভেল কিমান হয় সকলো ইয়াত লিখা আছে। pH লেভেল ইয়াৰে 5 হ'ব। তো এইটো আপোনালোকৰ বাবে ইমান এটা ঠিক নহ'ব, কাৰণ নৰ্মেল ৱাটাৰটো আপোনালোকৰ 7 pHটো আপোনালোকৰ বাবে নৰ্মেল হয়। তাৰপিছত এইটো আপোনালোকৰ মিনাৰেল ৱাটাৰটো, এইটো 7 একুৰেট মানে 7 আছে, এইটো আপোনালোকৰ বাবে নৰ্মেল হ'ব, নৰ্মেল ৱাটাৰ এইটো এটা। তাৰপিছত এইটো চাওক আপোনালোকৰ স্প্ৰাইট, এইটোৰ কালাৰ চাওক 3 pH লেভেল, মানে কিমান এটা এচিডিক ৱাটাৰ এইটো চাওক আপোনালোকে। তো আপোনালোকে যিমান পাৰে এইবিলাকৰ পৰা দূৰত থাকক। তাৰপিছত এইটো এটা এলকালিন ৱাটাৰ, এইটো চাওক দিয়া আছে, এইটো আপোনালোকৰ 9 নম্বৰ লেভেল। তো এইটো এটা বহুত আপোনালোকৰ বাবে ছেফ হ'ব। তো আপোনালোকে যিমান পাৰে আপোনালোকে এলকালিন ৱাটাৰ খাব ট্ৰাই কৰিব। স্পেচিয়েলি আপোনালোকে ড্ৰিংকছবিলাক স্প্ৰাইট হওক, 7 আপ হওক বা এইবিলাক যিবিলাক ক'ল্ড ড্ৰিংকবিলাক আছে সেইবিলাক আপোনালোকৰ বাবে দেহৰ বাবে সম্পূৰ্ণ হানিকাৰক। কিন্তু মই মিছা নকওঁ, মই বহুত খাওঁ, মই স্প্ৰাইট বহুত খাওঁ, মই কিবাকিবি মজিটো কিবাকিবি বস্তু বনাই খাই থাকোঁ। কিন্তু মই আজি এতিয়া টেষ্ট কৰিলোঁ, মোৰ এতিয়া নিজৰে খাব অলপ ভয় লাগি আছে। তো মই যিমান পাৰোঁ এভইড কৰিম এইটো খাব। মই দেখাই আছোঁ, এইটো আপোনালোকৰ এচিডিক ৱাটাৰ মই দুটা ভাগ কৰি ল'লোঁ, আপোনালোকক কিবা এটা টেষ্ট কৰি দেখাই আছোঁ। এইটো আপোনালোকৰ এলকালিন ৱাটাৰ, এইটো মই 2 ভাগ কৰি লওঁ। এতিয়া চাব, আপোনালোকে যদি নৰ্মেল পানী খাই আছে, তো ধৰি লওক আপোনালোকে এইটো মিনাৰেল ৱাটাৰ খাই আছে, আপোনালোকৰ দেহৰ বাবে সম্পূৰ্ণ নৰ্মেল। কিন্তু আপোনালোকে তাৰপিছত গৰম লাগিলে, মোৰ যেনেকৈ চাওক গোটেই ঘামুৱাই গ'ল ভিডিঅ' বনাওঁতে, তো মই বোলে গৰম লাগি এতিয়া এটা এচিডিক ৱাটাৰ খাই দিলোঁ, মানে যিকোনো এটা ক'ল্ড ড্ৰিংক এটা খাই দিলোঁ। এইটো চাওক, এইটো মোৰ পেটত আছে মিনাৰেল ৱাটাৰ, কিন্তু মই এটা ক'ল্ড ড্ৰিংক খাই দিলোঁ। চাওক আপুনি দিনটোত ধৰি লওক 5 লিটাৰ মিনাৰেল ৱাটাৰ খাইছে, এইটোক যদি আপোনালোকে জাষ্ট ক'ল্ড ড্ৰিংক এটা খাই দিয়ে, চাওক কি অৱস্থা হৈ গ'ল। এইটো গোটেই সম্পূৰ্ণ আপোনালোকৰ এচিডিক ৱাটাৰ হৈ গ'ল। তাৰপিছত চাওক, এইবাৰ মই তাত বেলেগ টেষ্ট কৰি চাম, এইটো কি হয় মই চাই লওঁ। এইটো এটা এলকালিন ৱাটাৰ, এইটো এচিডিক ৱাটাৰ, কাৰ বেছি ক্ষমতা চাওঁচোন। চাওক, আপোনালোকে 60 টকা দাম দি সদায় যদি কিনি খাই আছে এলকালিন ৱাটাৰ, তাৰপিছত লগতে 1 ঢোক এটা আপোনালোকে এচিডিক ৱাটাৰ খাই দিয়ক, আপোনালোকৰ কাম খতম, এচিডিক হৈ গ'ল গোটেই, আপোনালোকৰ গোটেই পইচা বৰবাদ। তো আপোনালোকে যিমান পাৰে এলকালিন ৱাটাৰ খাব ট্ৰাই কৰক, তেতিয়া আপোনালোকৰ হেল্থৰ বাবে ভাল হ'ব। তো আপোনালোকৰ আজি ভিডিঅ'টো এইখিনি আছিল। তো আপোনালোকে যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে, প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু আপোনালোকৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব। লগতে কোনোবা যদি চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। অকল মানে একদম অৱস্থা বেয়া হৈ গ'ল ভিডিঅ' বনাই, মানে চাওক না গোটেই ঘাম চাম ওলাই একদম পানী হৈ গ'ল, অলপ চলি যায় দিয়ক।